নমস্কাৰ মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি মই এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ দিনটো কি কৰোঁ তাকে অকণমান দেখাম পিছে ভিডিঅ'টো বনোৱা মোৰ ভালে কেইদিন হ'ল কিন্তু দিবহে পৰা নাছিলোঁ আৰু এইটো মই বনাব লৈছোঁ এটা মেকৰণি পেকেট আছে সৰুকৈ তাকে বনাব লৈছোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ প্ৰায় 10:30 মানে বাজিলে আৰু এখেতৰ কাৰণে মই দাইল আৰু ভাত চব্জি ৰেডি কৰিলোঁ কিন্তু বেটা আছে বেটা আচলতে হি ভাত নাখাব সেইকাৰণে তাৰ কাৰণে ভাবিলোঁ এটা মেকৰণি পেকেট আছে তাকে বনাই দিওঁ পিছে ভিডিঅ'টো দিয়া অলপ পলম হৈছে কিন্তু বেটা এতিয়া বৰ্তমান হোষ্টেল গ'লেই ঘৰত নাই সেইকাৰণে সি যোৱা আগে এইবোৰ যিমান পেকেট বস্তু আছিলে তাক বনাই মেলি খুৱাই আজৰি লোৱা নিচিনা হৈছে তাৰমানে সিহঁতবোৰ থাকিলেহে খোৱা হয় এইবিলাক নহ'লে মোৰ খোৱাই নহয় ভাবিলোঁ এটা পেকেট আছে তাকে বনাওঁ আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ তেনেকুৱা বিশেষ ধৰণৰ নহয় কোনো মানে শ্বেয়াৰ কৰিবলগীয়া ৰেচিপি নহয় তথাপিও মইনো কেনেকৈ বনাইছোঁ তাকে অকণমান দেখাম আৰু বহুতে সুধি আছে মোক মেছেজ কৰি ফোন কৰি বাইদেউ কিবা গা বেয়া নেকি যে আপুনি বহুত দিন প্লাণ্টৰ ভিডিঅ' দিয়া নাই আমি ৰখি আছোঁ হয় মোৰো মন যায় প্লাণ্টৰ ভিডিঅ' দিবলৈ কাৰণ আপোনালোকে বহুত বেছি সঁহাৰি জনায় কিন্তু কি ক'ম বহুত বেছি গৰম বাহিৰত গৈ পেলাই মই ভিডিঅ' বনাই পিনে থকাটো সম্ভৱ নহয় আৰু যিমান পাৰোঁ ফুলৰ কামখিনি কৰি মেলি আহোঁ আৰু একদম গোটেই মানে ঘামি টুপি শেষ হৈ যাওঁ ইমান বেছি গৰম লাগে আৰু মনো নেযায় ভিতৰৰ কামখিনি থাকে তাৰ উপৰিও বাহিৰত গৈ পেলাই ভিডিঅ' বনাই থকাটো মোৰ কাৰণে সম্ভৱ হৈ উঠা নাই লাহেকৈ মই দিম বাৰু তাৰ মাজতে ভাবিলোঁ এটা মই ভ্লগ ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আপোনালোকৰ মাজলৈ দিয়াতহে মোৰ পলম হৈছে এয়া হ'ল কেইদিনমান বনাই থোৱা তাকে মই আগবঢ়াইছোঁ আপোনালোকলৈ ভাবিছোঁ আপোনালোকে মৰম দিব আৰু আপোনালোকৰ সঁহাৰি নিশ্চয় পাম বুলি আশা কৰিলোঁ এইখিনিতে এটা সৰু অনুৰোধ যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে তেনেহ'লে ব'লকচোন মই মেকৰণিখিনিনো কেনেকৈ বনালোঁ তাকে চাওঁ এতিয়া মেকৰণিখিনি মই অকণমান বইল কৰি ল'লোঁ অলপ নিমখ দিলোঁ নিমখ দি পিনে অকণমান বইল কৰি ল'লোঁ অলপমান মেকৰণিটো টাইম লাগে বইল হ'বলৈ আৰু তাকে বইল কৰি মেলি মই ধুনীয়াকৈ খৰাহীত টুকি ল'লোঁ আৰু ঠাণ্ডা পানী দি ধুই দিলোঁ তাৰ পাছতে এটা ফ্ৰাই পেনত এটা ডিম মই ধুনীয়াকৈ ভুজি বনাই ল'লোঁ তাৰমানে ধুনীয়াকৈ ভাজি ল'লোঁ তাৰ পাছত ফ্ৰাই পেনটোত অকণমান বাটাৰ দিলোঁ মেকৰণিত যদি আপোনালোকে বেলেগ ধৰণৰ কিবা পাচলি দিব নিবিচাৰে তেনেহ'লে বাটাৰ দিব বহুত বেছি ভাল লাগে বাটাৰত অকণমান কি কয় এইটো নহৰু সৰু সৰুকৈ কাটি বাটাৰত দি দিবচোন তাৰ পাছতে এটা খুব ধুনীয়া সুগন্ধি আহিব তেতিয়া আপোনালোকে পিঁয়াজ আৰু যিকোনো পাচলি দি দিব পাৰে মই বিশেষ পাচলি দিয়া নাই মই পিঁয়াজে দিলোঁ পিঁয়াজ দিয়াৰ পাছতে মই টমেট' চচ চয়া চচ আৰু ব্লেক পেপাৰ তাৰ পাছতে দেখিছেনে এইখিনি মই জালুকৰ গুড়ি চাট মছলা আৰু ক'লা নিমখ দি পেলাই অকণমান সময় ভাজিলোঁ বিশেষ তেনেকুৱা একো দিয়া নাই বাছ বাটাৰ লগতে অকণমান ৰচুন থেতেলিয়াই পেলাই মই অকণমান সৰু সৰুকৈ কাটি ভাজি ল'লোঁ বাছ ইমানে তাক আৰু এটা ডিম মই বইল কৰি দিলোঁ বহুত বেছি দিয়া নাই টমেট' চচো দিব পাৰে মোৰ ওচৰত টমেট' চচ নাই তাৰ পাছতে ময়ো অকণমান লৈ লৈছোঁ খাবলৈ যিহেতু মই বহুত বেছি নাখাওঁ তাৰ মাজতে এইটো দেখিছেনে মই এটা সেইদিনাখন অলপতে খুব বেছি মোৰ ভাগৰ লাগে কামবিলাক কৰিব মন নাযায় মানে একেবাৰে মন নাযায় তেনেকুৱাতে মই এটা কিবা ধৰক উইকনেছৰ ফিল হৈ থাকে উইকনেছ মানে বডিটোত সেইটো কাৰণে মই সেইদিনাখন ফ্লিপকাৰ্টত চাৰ্চ কৰি থাকোঁতে এটা পতঞ্জলি মই এই ধৰণে নেচাৰেল ওমেন ছুপাৰ ফুড বুলি এটা পালোঁ আৰু পতঞ্জলি বস্তুবোৰ খুব বেছিয়ে ভাল লাগে এইটো মই যেতিয়াৰ পৰা খাইছোঁ নহয় সঁচাকৈ মোৰ যিটো ফিলিং আহি আছিলে উইকনেছ আৰু মোৰ মানে খুব মানে ভাগৰ লাগে আৰু একেবাৰে কাম কৰিব মন নাযায় যেন শুইয়ে থাকিম তেনেকুৱা লাগি আছিলে আৰু যেতিয়াৰ পৰা এইটো খাইছোঁ মই তেতিয়াৰ পৰাই কিন্তু মোৰ যিটো এনাৰ্জি আহি দিনটো থাকিব লাগে সেই এনাৰ্জিটো পাই থাকোঁ আৰু বিশেষকৈ এইটোত মানে কেলছিয়ামৰ কাৰণে বহুত বেছি ভাল যিহেতু মোৰ কেলছিয়ামৰ অকণমান
অভাৱ আছে কেলছিয়াম ভিটামিন ডি মানে বহুত বেছিয়ে কম সেইকাৰণে মই কেতিয়াবা খায়ো থাকিব লাগে ভিটামিন ডি আৰু কেলছিয়ামৰ টেবলেট তেনেকুৱাতে মই এইটো নেচাৰেল ওমেন ছুপাৰ ফুড বুলি পতঞ্জলিৰ হয় পালোঁ খাবলৈ মানে বহুত বেছি হোৱা দিনটো মই 10টামান বজাত খাওঁ কিবা এটা খাওঁ খাই পেলাই কেতিয়াবা নেখাওঁৱে চাহ একাপ বা বিস্কুট খাই লওঁ তাৰ পাছতে এনেকুৱা এগিলাচ মই যেতিয়া খাওঁ গাখীৰ দি পেলাই দিনটো বহুত বেছি মানে এনাৰ্জি ফিল আহি থাকে আৰু ভাগৰুৱা যিটো সেইটো নাহে কিন্তু খুব বেছি হজম শক্তিও বঢ়ায় আৰু ভোকো বঢ়ায় কিন্তু দেই খাবলৈও মানে মন যাব কেতিয়াবা কিছুমান খাবলৈ মন নাযায় ভোক নালাগে এনেকুৱা হয় কিন্তু এই ছুপাৰ ফুডটো মই যোনদিনাখনৰ পৰা খাইছোঁ সঁচাকৈ বহুত বেছি ভাল হয় যদি আপোনালোকেও মোৰ নিচিনাকৈ এই ধৰণে বিচাৰি আছে কিবা ভাল ধৰক এনেকুৱা ফুড তেনেহ'লে এইটো আপোনালোকে খাব পাৰে ফ্লিপকাৰ্টতে পাব নেচাৰেল ওমেন ছুপাৰ ফুড বুলি পায় তেনেকৈ মেনৰো পায় আপোনালোকে খাব পাৰে তাৰ পাছতে এয়া মই লৈ ল'লোঁ ৰাতিপুৱা তাৰ লগতে যি বনাইছিলোঁ অকণমান মেকৰণি আৰু এটা এগ বইল সদায় এনেকৈ নাখাওঁ মই কেতিয়াবা এগিলাচ খাই লওঁ আৰু চাহৰ লগত কিবা এটা খাওঁ দিনটো এনেকৈ থাকি যাওঁ আকৌ 12টা বা 1টা বজাৰ ভিতৰত ভাত খাওঁ তাকে আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকক তাৰ পাছত কি কৰোঁ দেখাই আছোঁ তাৰ পাছতে এয়া অলপমান কাম কৰি ল'লোঁ বা ভিতৰৰ এইখিনি মোচা কাচা আৰু বাচন ধোৱা কামকেইটা কৰি লওঁ তাৰ পাছতে এয়া দেখিছেনে এইখিনি হৈছে পননুৱা চিনি পাইছেনে এয়া হৈছে পননুৱা শাক আজি 2 দিনমান আগতে মই ছিঙি থৈছিলোঁ ছিঙি পেলাই এই ধৰণে এনেকৈ পানীত ৰাখিছোঁ খুব ধুনীয়া হৈ আছে দেখিছেনে খুব ধুনীয়া সতেজ হৈ আছে ভাবিছোঁ আজি পননুৱা শাক খাম আৰু তাকে অকণমান আপোনালোককো দেখাম পননুৱা শাকটো কিন্তু মই একেবাৰে কি বুলি কয় খোৱা নাই কিন্তু জানো যে খাই ভাল কিন্তু সদায় খাম বুলি ভাবি থাকোঁ খোৱা নহয় তাৰ পাছতে পাকঘৰটো অকণমান চিজিল লগাই পেলাই আহিলোঁ বাহিৰলৈ আৰু আজি এমাহমানৰ আগতে মই দেখাইছিলোঁ আপোনালোকক যে ৰুই দেখাইছিলোঁ লটাছৰ টিউবাৰ আৰু এইকেইটা ভেৰাইটি মই নতুনকৈ আনিছোঁ বুলি যে কৈছিলোঁ সেইকেইটাই আজি মই আপোনালোকক দেখাম এমাহ হৈছে আৰু এমাহতে খুব ধুনীয়াকৈ ফুলিছে আৰু দুপাহমান এই ধৰণে ফুলি পেলাই গ'ল মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাহে নহ'ল আৰু খুব ধুনীয়া ফুলিলে মই এতিয়া স্ক্ৰীনত ফটোখন লগাই দিম আপোনালোকক এয়া চাওকচোন এয়া কলি এতিয়াও আহি আছে এইখিনি 1000 পেটেলৰ হৈছিলে এইকেইটা এইটো টাবত 1000 পেটেলৰ ওলালে বাকী কেইটা টাব আছে সেইকেইটাত কিন্তু ওলোৱা নাই সেইকেইটা পটত ফুল এতিয়ালৈকে কলি অহা নাই কলি আহিলে মই নিশ্চয় দেখাম আৰু খুব এমাহৰ ভিতৰতে ফুল আহে বহুতে কয় যে জুন জুলাই মাহত ৰুলে মানে ফুল নাহে কিবা হয় তেনেকুৱা কোনো কথা নহয় জুন জুলাই মাহতো আপোনালোকে ৰুব পাৰে বহুতে মোৰ পৰা যোৱা বছৰ জুলাই আৰু আগষ্ট মাহত কিনিছে টিউবাৰ কিন্তু সিহঁতৰ ছেপ্টেম্বৰটো ফুল আহিছে তেনেকুৱা কোনো নহয় যে অকল ফেব্ৰুৱাৰী বা মাৰ্চতে লগাব লাগিব তেনেকুৱা কোনো কথা নাই এইটো দেখিছেনে এইটো এটা কালাৰ ইয়াৰো কলি আহিছে খুব ধুনীয়াকৈ মোৰ খালি এটা কথা কি হয় ইয়াত পোকবিলাকে অকণমান হামলা দিছে অলপ চাই থাকিব লগা হৈছে পোকে পাতবোৰ খাই দিছে তাৰ পাছতে আহিলোঁ এয়া মোৰ চাকলেণ্টখিনিত পানী দিয়া এই চাকলেণ্টখিনিত পানী দিয়া কামটো মোৰ কাৰণে বহুত আমনিদায়ক বহুত সময় লাগে চাই দি থাকিব লগা হয় পটককৈ মই ইয়াতো দি ল'লোঁ তাৰ পাছতে মই আপোনালোকক আকৌ লগ পাইছোঁ ফুলৰ পানীখিনি দিয়াৰ পাছতে ভাবিছোঁ এতিয়া ভাত বনাবলৈ হ'ল ভাত বনাবলৈ যাওঁ ভিতৰত যে দেখিছিলে পননুৱাখিনি নি থৈছিলে সেয়া কম হ'ব সেইকাৰণে আকৌ অকণমান পননুৱা এই ধৰণে মোৰ টাবত ওলাই আছিলে মই পননুৱা আৰু 2ডালমান ছিঙি ল'লোঁ তাৰপাছতে এইখিনি আজি 3 দিনমানৰ আগতে ছিঙি থোৱা এই ধৰণে মই পানীত তিয়াই ৰাখিছিলোঁ পানীখিনি চেঞ্জ কৰি থাকিব লাগে তেতিয়া পননুৱাখিনি বহুত ধুনীয়া হৈ থাকে আৰু তাতে অকণমান শিপা ওলায় তাৰ পাছতে পননুৱাখিনি খুব ধুনীয়াকৈ ধুই পখালি ল'লোঁ এতিয়া মই ধুনীয়াকৈ কাটি ল'ম কাটি পেলাই মই ভাবিছোঁ আজি ইয়াৰ লগত মাছৰ লগতে বনাম বাকী মোৰ দাইল আৰু চব্জি বনাই হৈ গ'ল তাৰ পাছতেহে মই আপোনালোকক অকল পননুৱাটো বনাম যে তাকে অকণমান দেখাম আচলতে পননুৱাটো খাই বুলি আজিলৈকে গম পাই আহিলোঁ কিন্তু আজিলৈকে বনাই পেলাই খোৱা নাছিলোঁ সেইকাৰণে ভাবিলোঁ বনাইছোঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তাৰ পাছতে এয়া দেখিছে এটা কেৰাহী ল'লোঁ কেৰাহীত মই 2 পিচ মাছ ফ্ৰাই কৰি ল'লোঁ পিছে আমি দুজনেহে খাম সেইটো কাৰণে 2 পিচ মাছ ফ্ৰাই কৰি ল'লোঁ বিশেষ তেনেকুৱা একো নিদিওঁ একেবাৰে চিম্পুলকৈ বনাম বুলি ভাবিছোঁ মাছ 2 পিচ ফ্ৰাই কৰি ল'লোঁ
মাছ কেইপিচ অকণমান ফ্ৰাই হওঁতে মই সেই মাছ কেইপিচ উলিয়াই দিয়া নাই, তাতে মই মেথি গুটি দিলোঁ। আপোনালোকে পিঁয়াজ নহৰু আদা চব দিব পাৰে, মই কিন্তু পিঁয়াজ ব্যৱহাৰ কৰা নাই, মেথি গুটি। আৰু মই পাত শাক বনালে বেছিভাগ মেথি গুটিয়ে ব্যৱহাৰ কৰোঁ। আৰু এটা কেঁচা জলকীয়া ফালি দিলোঁ, তাৰপাছতে অকণমান হালধি দিলোঁ। আপোনালোকে পিঁয়াজো ব্যৱহাৰ কৰিব পাৰে। মই কৈছোঁৱেই, মই পাত শাকবিলাকত পিঁয়াজ খুব কমেই ব্যৱহাৰ কৰোঁ। মেথি গুটি মই এই ধৰণে তেলত দি দিওঁ। তাৰ পাছতে এতিয়া মই হালধি দিয়াৰ পাছতে দি দিলোঁ এয়া পননুৱাখিনি যে কাটি থৈছিলোঁ সেইখিনি দি দিলোঁ। তাৰ পাছতে এই ধৰণে লৰাই পেলাই মই এতিয়া অকণমান নিমখ দিছোঁ, সোৱাদ অনুসৰি অলপমান নিমখ দিলোঁ। তাৰ পাছতে মই থেতেলিয়াই লৈছোঁ অকণমান আদা দিছোঁ, আপোনালোকে ৰচুনো ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছতে এইখিনি খুব ধুনীয়াকৈ লৰাই এই ধৰণে ঢাকন মাৰি পেলাই মই থলোঁ অলপ সময়। ঠিক তেনেকৈ অকণমান সময় ভাজিলোঁ। ভাজাৰ পাছতে এয়া দেখিলে নহয় ৰেডি হৈয়ে গ'ল। তাৰ পাছতে মই এটা বাটিত নমাই ৰাখিম। সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকে বিলাহীও দিব লাগে। আৰু পননুৱা শাকৰ অকণমান টেঙা সোৱাদ এটা আহে, বহুত বেছি ভাল লাগে। অকণমান আপোনালোকে তৰকাৰী কৰিও খাব পাৰে। মই কিন্তু তৰকাৰী নাই কৰা, কাৰণ মই দাইল বনাই থৈছোঁ আৰু ৰঙালাও চব্জি মটৰ দি পেলাই বনাই থৈছোঁ। এয়া দেখিছেই নহয়, পননুৱা আৰু মাছৰ লগত বনাই মই ৰেডি কৰিলোঁ। সঁচাকৈ বহুত বেছি টেষ্টি হয়, বহুত বেছি খাবলৈ ভাল। আৰু ইয়াৰ ঔষধি গুণ আছে, মইতো ক'বই নালাগে, আপোনালোকে জানে। যদি পননুৱা শাক নাই খোৱা নহয়, খাই চাব, সঁচাকৈ ভাল লাগে। মই এবাৰ ফাৰ্ষ্ট খাইছোঁ, লগতে আপোনালোককো লৈ ল'লোঁ। আৰু মোৰ আজি দুপৰীয়া থালিখন একেবাৰে চিম্পুল এয়াই আছিলে। আজিলৈ আহিছোঁ, বাই।